নমস্কাৰ বন্ধুসকল, মই হাতিমে আপোনালোকলৈ আজি মৰ্নিঙতে ৰঙালাও খেতিৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। তো বহুতে মোক কৈছে যে দাদা মোক ৰঙালাও খেতিৰ ভিডিঅ' এখন লাগে। তো এই ৰঙালাও খেতি হ'ল অৰ্জুনা ৰঙালাও খেতিৰ ভিডিঅ'। তো খেতিৰ লাভালাভ বহুত আছে। মই আজি আহিছোঁ ধেমাজি জিলালৈ। তো ধেমাজি জিলাত ৰঙালাও খেতিৰ পদ্ধতি অলপ বেলেগ ধৰণৰ কৰিছে। এই খেতিৰ লগোৱা ধৰণটো অলপ বেলেগ। আমাৰ দৰং, কামৰূপ, গোৱালপাৰাৰ তুলনাত ধেমাজি জিলাৰ কৃষকসকলৰ খেতি কৰাৰ পদ্ধতিটো অলপ বেলেগ হৈ আছে। তো বেলেগ ধৰণৰ খেতি কৰিছে। এয়া চাওক, এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিছে অলৰেডি 5 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিছে 5 ফুট। এনেকৈ বৰ্গ আকৃতিৰ খেতিত ৰঙালাও অলৰেডি লগাইছে। তো খেতিৰ গছবিলাক অলৰেডি গজালি মেলিছে ধুনীয়াকৈ। তো খেতিৰ লাভালাভ বহুত আছে। অৰ্জুনা লাও গছত এটা গছতে অলৰেডি 15ৰ পৰা 20টাকৈ লাও লগাৰ হেৰি আছে। তো বন্ধুসকল, আপোনালোকেও এই ধৰণৰ খেতি কৰিব বুলি মই আশা কৰোঁ। লাভালাভ বহুত আছে। তো বন্ধুসকল, আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাই আছে। তো এই খেতি যে কৰিছে, খেতিৰ কৰা আগমুহূৰ্তত আপোনালোকে যে কৰিব, বিঘাই প্ৰতি আপোনালোকে 1 বস্তা মাটি সাৰ দি ল'ব। 15ৰ পৰা 20 কিলো আপোনালোকে DAP দিব 10-26, আৰু 20ৰ পৰা 25 কিলোমান ইউৰিয়া দিব। ফছফৰাছ আৰু কেলছিয়াম দিব 15 কিলোমান। দিখিনি আপোনালোকে ধুনীয়াকৈ হাল মাৰি 5 ফুট বাই 5 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুট ৰাখি আপোনালোকে এনেকৈ ৰঙালাও লগাব। তো লগালে আপোনালোকৰ অলৰেডি 2.5 মাহৰ ভিতৰতে ৰঙালাও গছত লাগিব। এটা গছতে 15ৰ পৰা 20টাকৈ ৰঙালাও ধৰিব। তো বন্ধুসকল, এই লাওৰ চাহিদা বজাৰত অলৰেডি বহুত বেছি। তো এই ধৰণৰ খেতি কৰক, লাভান্বিত হওক, মই সেয়া আশা কৰোঁ। তো বিঘাই প্ৰতি আপোনালোকে মিনিমাম লাখ টকা এটা ইনকাম কৰিব পাৰিব। তো ধেমাজিৰ মাটিবিলাকৰ অলপ আকৃতি বেলেগ ধৰণৰ। মাটিবিলাক আমাৰ দৰং, ওদালগুৰি বেলেগ এখেতৰ তুলনাত আমাৰ ধেমাজিৰ মাটিখিনি বহুত উন্নত, খেতি বাতিৰ কাৰণে বহুত উন্নত হৈ আছে। তো বন্ধুসকল, ভিডিঅ'খন চাই কেনে লাগিছে কমেণ্টত জনাই দিব, আৰু মোৰ ভিডিঅ'খন যিমান পাৰে আপোনালোকে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে বেলেগো মোৰ ভিডিঅ'খন চোৱাৰ উৎসাহ হয় বা উৎসাহ বাঢ়ে। তো এইখিনি কৈ মোৰ ভিডিঅ'খন আজি এইখিনিতে সমাপ্ত মাৰিছোঁ। ধন্যবাদ। জয় ভাৰত, জয় অসম।